কাহিনীবোৰ কৈ যাম। আজি আকৌ আহিছোঁ এটা নতুন কাহিনী লৈ। কাহিনীৰ জৰিয়তে আপোনালোকক লৈ যাম এখন ধুনীয়া প্ৰশান্তিময় পৃথিৱীলৈ। আজি কম ভাৰতীয় মূলৰ কানাডিয়ান লিখক ৰবিন শৰ্মাৰ অতি জনপ্ৰিয় গ্ৰন্থ দ্য মংক হু চ'ল্ড হিজ ফেৰাৰী নামৰ গ্ৰন্থখনৰ কাহিনী। ফেৰাৰী বিক্ৰী কৰি দিয়া সন্যাসীজনৰ কাহিনী। জুলিয়ান মেণ্টল নামৰ এজন ব্যক্তিৰ প্ৰজ্ঞাৰে আলোকময় জীৱন প্ৰাপ্তিৰ অসাধাৰণ কাহিনী। কাহিনীটোত উল্লেখিত প্ৰেৰণাময়ী কথাবোৰে মানুহক প্ৰজ্ঞাৰে আলোকিত হৈ নিজৰ লগতে পৃথিৱীখনকো ধুনীয়া কৰি তুলিবলৈ অনুপ্ৰাণিত কৰিব। জুলিয়ান মেণ্টল আছিল এসময়ৰ আমেৰিকাৰ এজন প্ৰখ্যাত উকিল, যি জীৱনকালত অলেখ ধন ঐশ্বৰ্য আৰু যশ খ্যাতি লাভ কৰিবলৈ সমৰ্থ হৈছিল। লণ্ডনৰ প্ৰখ্যাত হাৰ্ভাৰ্ড ল' স্কুলৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ আমেৰিকাৰ এজন প্ৰভাৱশালী উকিল হিচাপে প্ৰতিষ্ঠিত হৈছিল, যাৰ মাহিলী উপাৰ্জন আছিল নিযুতৰ ঘৰত। তেওঁ সুন্দৰ ৰাজপ্ৰসাদসম অট্টালিকাৰ গৰাকী হোৱাৰ উপৰিও তেওঁৰ এটা ব্যক্তিগত দ্বীপ আছিল, এখন ব্যক্তিগত জেট বিমান আৰু এখন বহুবিলাসী ৰঙা ৰঙৰ ফেৰাৰী গাড়ীৰো গৰাকী আছিল। অতি ব্যস্ত জুলিয়ান মেণ্টলে কাম কৰি সম্পত্তিৰ পাহাৰ বনাই গৈছিল। অতিমাত্ৰা পোৱাৰ আশাতে তেওঁ নিতৌ 18 ঘণ্টাকৈ কাম কৰিছিল। অভিজাত পৰিয়ালৰ সন্তান জুলিয়ানে মাথো ককাক দেউতাকহঁতৰ কামেৰে অনুপ্ৰাণিত হৈ সফলতা প্ৰাপ্তিৰ দৌৰত দৌৰি থাকিল। ইমান ঐশ্বৰ্য বিভূতিৰ গৰাকী হোৱাৰ পিছতো তেওঁ আছিল অসুখী, অশান্ত আৰু অসন্তুষ্ট। অসুখী মনটোৰ বাবেই 53 বছৰীয়া জুলিয়ানক দেখিলে 70 ঊৰ্ধৰ ৰোগীয়া বৃদ্ধ যেন অনুভৱ হয়। তেওঁৰ দাম্পত্য জীৱনো সুখকৰ নাছিল। দেউতাকৰ লগত তেওঁৰ সম্পৰ্কও মধুৰ নাছিল। জুলিয়ানক দেখিলে এনে লাগে যেন তেওঁ এতিয়াও কিবা এটা বিচাৰি ফুৰিছে, যিটো তেওঁ পাবলৈ সমৰ্থ হোৱা নাই। মনৰ কথা জুলিয়ানে কাকো ব্যক্ত নকৰিছিল। মান যশ প্ৰাপ্তিৰ লোভ আৰু অধিক উপাৰ্জনৰ আশাত জুলিয়ানে কামৰ বাহিৰে বাকী পৃথিৱীখন পাহৰি গৈছিল। এদিন কামৰ হেঁচা ইমানেই বেছি হ'ল যে তেওঁ আদালতৰ কোঠাতে এটা সোমবাৰৰ ৰাতিপুৱা হাৰ্ট এটেক হৈ মজিয়াতে বাগৰি পৰে। সহকৰ্মীসকলে লৰালৰিকৈ তেওঁক চিকিৎসালয়লৈ লৈ যায়। সেই ঘটনাৰ পিছৰ পৰা জুলিয়ান প্ৰায় অদৃশ্য হৈ পৰিছিল। আনকি চিকিৎসালয়ত থকা সময়ছোৱাত তেওঁৰ সহকৰ্মীজনে লগ কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু তেওঁ কাকো লগ কৰিবলৈ ইচ্ছা কৰা নাছিল। সুস্থিৰ হৈ চিকিৎসালয়ৰ পৰা ওলাই তেওঁ নিজৰ কামলৈ উভতি যোৱা নাছিল। জুলিয়ানৰ সহকৰ্মীসকলেও এই ঘটনাৰ পিছত জুলিয়ানৰ একো খবৰ পোৱা নাছিল। জুলিয়ান ক'ত গ'ল? জুলিয়ান যেন সকলোৰে বাবে এক ৰহস্য হৈ পৰিল। জুলিয়ানৰ ৰহস্যময় জীৱনৰ কথা আপোনালোকক আজি মই কৈ যাম। জুলিয়ানে সেই ঐশ্বৰ্য বিভূতি আৰু নাম যশৰ জীৱন ত্যাগ কৰি জীৱনৰ প্ৰকৃত অৰ্থ বিচাৰি পবিত্ৰ ভাৰতভূমিত থিয় দিছিল। তেওঁ সন্যাসী জীৱন গ্ৰহণ কৰিছিল। জুলিয়ানে বিক্ৰী কৰি আহিছিল তেওঁৰ বিয়াগোম অট্টালিকা, সেই জেট বিমান আৰু ৰঙা ৰঙৰ জিলিকি থকা বহুবিলাসী ফেৰাৰী গাড়ীখনো। প্ৰায় 3 বছৰৰ পিছত জুলিয়ান মেণ্টল পুনৰ ঘূৰি গৈছিল। জুলিয়ানে এসময়ৰ তেওঁৰ সহকৰ্মীজনৰ কাৰ্যালয়ত উপস্থিত হৈছিলগৈ। জনে জুলিয়ানক চিনি পোৱা নাছিল। জুলিয়ানৰ আগৰ অসুখী অশান্ত ৰোগীয়াৰ দৰে লগা মুখখনৰ বিপৰীতে আছিল প্ৰশান্তিৰে আলোকিত এখন মুখ। মুখত লাগি থকা মৃদু হাঁহি আৰু সুস্বাস্থ্যৰ সৈতে দেখাত জুলিয়ানক সদ্য যৌৱন প্ৰাপ্ত এজন যুৱকৰ দৰে দেখা গৈছিল। জনে জুলিয়ানক বহুপৰ চাই ৰ'ল। জুলিয়ানৰ সেই ৰূপ দেখি জন প্ৰায় আচৰিত হৈছিল। জুলিয়ানে প্ৰথমে কথা ক'বলৈ আৰম্ভ কৰিছিল। জুলিয়ানে তেওঁৰ জীৱনৰ সেই ৰহস্যজনক অধ্যায়ৰ সকলো কথাই জনক কৈ গৈছিল। জুলিয়ানে জনক কৈ যোৱা কথাবোৰ অতি মহত্বপূৰ্ণ আছিল। জুলিয়ানে কৈ গৈছিল তেওঁৰ জীৱনৰ কিছু অতি মূল্যৱান মুহূৰ্তৰ কথা, যিখিনি কথা ক'বলৈ তেওঁ পুনৰবাৰ ঘূৰি আহিছে জনহঁতৰ মাজলৈ। জুলিয়ানে তেওঁৰ সকলো সা সম্পত্তি বিক্ৰী কৰি ভাৰতলৈ আহিছিল। ভাৰতৰ গাঁৱে ভূঞে ঘূৰি ফুৰি বহু কথা শিকিছিল।
ভাৰতীয় মানুহৰ সহজ সৰল মন, মহানতা আৰু মানৱীয়তাই জুলিয়ানক জীৱনৰ প্ৰকৃত অৰ্থ কি বুজি উঠাত যেন সহায় কৰিছিল। সেই মানুহখিনিৰ সান্নিধ্যত জুলিয়ানে জীৱনত প্ৰথমবাৰৰ বাবে ইমান প্ৰাণৱন্ত আৰু সুখী অনুভৱ কৰিছিল। তেওঁ যেন অন্তৰাত্মাৰ আহ্বান শুনিছিল। জুলিয়ানে এক আধ্যাত্মিক জীৱনৰ সন্ধানত সি যাত্ৰা কৰিছিল। ভাৰতভূমিত ঘূৰি ফুৰোঁতে তেওঁ সেই মহান সন্যাসীসকলৰ বিষয়েও শুনিবলৈ পাইছিল। 100 বছৰৰো অধিক কাল জীৱিত সেই মহান সন্যাসীসকলে আত্মসংযম আৰু আধ্যাত্মিক চেতনাৰে সমৃদ্ধ হৈ চিৰ যৌৱন প্ৰাপ্তিৰ লগতে এটি আলোকময় সুখী জীৱনৰ গৰাকী হ'বলৈ সমৰ্থ হৈছিল। প্ৰায় 7 মাহ ভাৰতত থকাৰ পিছত জুলিয়ান হিমালয়ৰ পাদদেশত থকা কাশ্মীৰত উপস্থিত হৈছিলগৈ। সৌভাগ্যক্ৰমে তাতে তেওঁ য়োগী কৃষ্ণন নামৰ এজন সন্তক লগ পাইছিল, যিজনে তেওঁৰ দৰে অতীততে এজন উকিলেই আছিল। দিল্লীৰ যান্ত্ৰিকতা আৰু ব্যস্ত জীৱন তেওঁৰ বাবে অতি আমনিদায়ক হৈ পৰিছিল। য়োগী কৃষ্ণনেও সেই অতীত জীৱন এৰি কাশ্মীৰৰ এটা মন্দিৰৰ কেয়াৰটেকাৰ ৰূপে নতুন জীৱন আৰম্ভ কৰিছিল। সেই সন্তজনক জুলিয়ানে নিজৰ অতীত জীৱনৰ সকলো কথা কৈ পেলাইছিল। য়োগী কৃষ্ণনে তেওঁক উপদেশ দি কৈছিল যে জীৱনৰ সকলো ঘটনাৰ একোটাহত কাৰণ থাকে আৰু জীৱনৰ প্ৰতিটো ঘটনাৰ পৰাই আমি শিক্ষা ল'ব লাগে। অতীতক লৈ কেতিয়াও দুখী হোৱাটো উচিত নহয়। অতীতৰ প্ৰতিটো পৰিঘটনাৰ পৰাই শিক্ষা লৈ জীৱন বাটত আগুৱাই যাব লাগে। সেই সন্তজনেই জুলিয়ানক হিমালয়ৰ উচ্চ শিখৰত বাস কৰা সেই ৰহস্যময়ী সন্যাসীসকলৰ কথা কৈছিল। তেওঁ কৈছিল যে সেই সন্যাসীসকলে কিবা এক পদ্ধতি আয়ত্ত কৰিছে, যি পদ্ধতি অৱলম্বন কৰিলে আমি প্ৰজ্ঞাৰে আলোকিত হৈ এটা সুখী জীৱনৰ গৰাকী হ'বলৈ সমৰ্থ হ'ম। সেই সন্যাসীসকল ক'ত থাকে জানিবলৈ জুলিয়ান উৎগ্ৰীৱ হৈ পৰিছিল। য়োগী কৃষ্ণনে ব্যক্ত কৰিছিল যে সন্যাসীসকল প্ৰকৃততে ক'ত থাকে কোনেও নাজানে। তেওঁ যে নিজৰ বৃদ্ধ অৱস্থাৰ কাৰণে যাবলৈ অপাৰগ সেই কথাও য়োগী কৃষ্ণনে ব্যক্ত কৰিলে। লগতে সন্ত কৃষ্ণনে ক'লে যে বহু লোকে তেওঁলোকক বিচাৰি উলিয়াবলৈ যত্ন কৰিছে, যদিও হিমালয়ৰ উচ্চ শিখৰত থকা সেই সন্যাসীসকলক আজিলৈকে কোনেও বিচাৰি উলিয়াবলৈ সমৰ্থ হোৱা নাই। য়োগী কৃষ্ণনৰ কথা শুনি জুলিয়ানে মন বান্ধিছিল আৰু সংকল্প লৈছিল। জীৱনৰ সেই সন্যাসীসকলক তেওঁ বিচাৰি উলিয়াব। জীৱনৰ সেই পুণ্য আত্মাৰ সন্ধানত জুলিয়ানে অকলে এক নতুন যাত্ৰা আৰম্ভ কৰিছিল। 7 দিন ভয়াৱহ অতি বিপদসংকুল দুৰ্গম যাত্ৰাৰ শেষত পৰ্বতমালাৰ ওপৰত তেওঁ আচৰিত বেশভূষৰ ৰঙা কাপোৰ পিন্ধা, মূৰত গাঢ় নীলা কাপোৰেৰে বন্ধা এজন ব্যক্তিক লগ পাইছিল। দুৰ্গম যাত্ৰাৰ শেষত অৱশ হৈ পৰা জুলিয়ানে সেই অচিনাকি লোকজনক মাত দিছিল, যদিও মানুহজনে জুলিয়ানৰ কথালৈ মুঠেই মন দিয়া নাছিল। অৱশেষত জুলিয়ানে তেওঁক জীৱনৰ সন্তসকলক বিচৰাত সহায় কৰিবলৈ অনুগ্ৰহ কৰিলে। জুলিয়ানৰ কথা শুনি হাতত বিভিন্ন ধৰণৰ সতেজ ফুলৰ বাকেট লৈ থকা মানুহজন ৰৈ গ'ল। জুলিয়ানে দেখিলে উজ্জ্বল মুখমণ্ডলেৰে এজন অতিকৈ আকৰ্ষণীয় ব্যক্তি। তেওঁৰ সেই প্ৰাণৱন্ত চেহেৰাৰ দীপ্তি দেখি জুলিয়ান অভিভূত হৈছিল। জুলিয়ানে অনুমান কৰিছিল তেওঁ জীৱনৰ সন্তসকলৰ ভিতৰৰে এজন হ'ব। জুলিয়ানে সন্তজনক নিজৰ অতীত জীৱনৰ সকলো কথা কৈ গৈছিল। লগতে জুলিয়ানে বিচাৰি অহা প্ৰজ্ঞাৰ পৃথিৱীখনৰ কথাও কৈছিল। মানুহজনে জুলিয়ানৰ সংকল্প আৰু প্ৰচেষ্টা দেখি অত্যন্ত সুখী হৈছিল। যিহেতু জীৱনৰ সন্তসকলৰ ওচৰত উপস্থিত হোৱা জুলিয়ানেই প্ৰথম মানুহ, গতিকে মানুহজনে নিজৰ চিনাকি দি ক'লে যে তেওঁ সেই জীৱনৰ সন্যাসী য়োগী ৰমন। তেওঁ জুলিয়ানক পৰ্বতৰ গুপ্ত স্থানত থকা তেওঁলোকৰ পবিত্ৰ গাঁওখনলৈ লৈ যাবলৈ মান্তি হ'ল আৰু তেওঁলোকে আৰ্জন কৰা সকলো জ্ঞানেই জুলিয়ানক দিবলৈ প্ৰতিশ্ৰুতি দিলে। তেওঁলোকে সুখী হোৱাৰ উপায় দিবৰ বাবে আলোকিত জ্ঞানৰ জ্যোতিৰে জুলিয়ান মেণ্টেলৰ জ্ঞান চক্ষু মুকলি কৰিব। কিন্তু জুলিয়ানে লাভ কৰা জ্ঞান সমাজত প্ৰচাৰ কৰিবলৈ সন্তজনে জুলিয়ানক অনুৰোধ কৰিলে। জুলিয়ান অতি সুখী হৈছিল। সেই মুহূৰ্ত তেওঁৰ জীৱনৰ আটাইতকৈ স্মৰণীয় মুহূৰ্ত হৈ পৰিছিল। তেওঁ যেন বিচাৰি অহা ঠাইখনত উপস্থিত হৈছিল। তেওঁৰ আত্মাই বিচৰা ঠাই আছিল সেই ঠাইখন। শিৱানাৰ শান্ত সমাহিত গাঁওখনত জুলিয়ান উপস্থিত হৈছিল।
যোগী ৰমন শিৱানাৰ সেই সন্তসকলৰ দলপতি আছিল। পুৰুষ মহিলা উভয়ে বাস কৰা গাঁওখনত মহিলাসকলে গুলপীয়া শাৰী পিন্ধিছিল আৰু ক'লা চুলিত বগা পদুম ফুলেৰে সজাইছিল। পুৰুষ মহিলা সকলো ইমান প্ৰাণৱন্ত যেন সত্য যৌৱনা। শিৱানাৰ সন্যাসীসকলৰ লগত থকাৰ পৰাই জুলিয়ানৰ জীৱন সলনি হৈছিল। সন্যাসীসকলৰ খাদ্যাভ্যাস আৰু জীৱন ধাৰণ গ্ৰহণ কৰাৰ পিছৰ পৰাই তেওঁৰ মনৰ সকলো প্ৰকাৰৰ দুখ কষ্ট আঁতৰি প্ৰশান্তিময় হৈ পৰিছিল। দিন যোৱাৰ লগে লগে জুলিয়ানে নিজকে শাৰীৰিক আৰু মানসিকভাৱে অধিক প্ৰাণৱন্ত অনুভৱ কৰিছিল। জুলিয়ানে এই সকলোবোৰ কথা তেওঁৰ সহকৰ্মীজনক জুলিয়ানে কৈ গৈছিল কেনেকৈ শিৱানাৰ সন্তসকলে আয়ত্ত কৰা পদ্ধতি শিকি আত্মসংযমৰ জৰিয়তে মনৰ পৰা সকলো চিন্তা ভাৱনাৰ কোলাডাৰ আঁতৰাবলৈ তেওঁ সক্ষম হৈছিল। প্ৰায় এমাহৰ পিছত শিৱানা পদ্ধতিৰ 7 ধৰণৰ মৌলিক প্ৰমূল্যবোধৰ কথা সন্যাসী ৰমনে জুলিয়ানক কৈ গৈছিল। প্ৰতিটো পদ্ধতিতে আছে একোটাহত মন পৰশা কাহিনী। ৰং বিৰঙী ফুলেৰে সুবাসিত এখন ধুনীয়া বাগিচাৰ কথাৰে সন্যাসী ৰমনে কাহিনী আৰম্ভ কৰিছিল। নিৰিবিলি পৰিৱেশৰ এখন মনোমোহা বাগিচাৰ মাজভাগতে আছে এটা লাইট হাউচ। সেই শান্তিপূৰ্ণ বাতাবৰণৰ হঠাতে ব্যাঘাত জন্মিছিল যেতিয়া এজন চমু মল্লযোদ্ধা লাইট হাউচৰ দুৱাৰ খুলি ওলাই আহিছিল। 9 ফুট উচ্চতা আৰু 900 পাউণ্ড ওজনৰ সেই মল্লযোদ্ধাই গুলপীয়া ৰঙৰ এখন সামান্য কাপোৰেৰে নিজৰ গোপন অংগ ঢাকি ৰাখিছিল। বাগিচাখনত ইফালে সিফালে ঘূৰি ফুৰোতে সেই মল্লযোদ্ধাজনে এটা সোণোৱালী ৰঙৰ ঘড়ী দেখা পালে। ঘড়ীটো বহু বছৰ আগতে কোনোবাই এৰি গৈছিল। চমু মল্লযোদ্ধাজনে অকস্মাতে ঘড়ীটোতে পিছল খাই মাটিত অচেতন হৈ পৰে। কিন্তু বাগিচাৰ হালধীয়া ৰঙৰ গোলাপৰ সুগন্ধই মল্লযোদ্ধাজনৰ শৰীৰলৈ শক্তি ঘূৰাই আনে আৰু মল্লযোদ্ধাজনে দুচকু মেলি থিয় হয়। তেওঁ সোঁফালে মূৰ ঘূৰাই দেখিলে বাগিচাৰ শেষৰ ফালে জোপোহাবোৰৰ মাজেৰে হীৰাৰে উজ্জ্বলাই ৰখা এটা একা বেকা ৰাস্তা আছে। সেই ৰাস্তাৰে মল্লযোদ্ধাজন আগবাঢ়িল আৰু সেই পথেৰে গৈ তেওঁ অন্তহীন সুখ আৰু স্বৰ্গীয় আনন্দ লাভ কৰিছিল। সন্যাসী ৰমনে কৈছিল যে এইটো এটা ব্যংগ সাধু যেন লাগিলেও এই কাহিনীটো অতি অৰ্থবহ। ইয়াৰ প্ৰতিটো বস্তু, সেই বাগিচাখন, লাইট হাউচটো, সেই চমু মল্লযোদ্ধাজন, সেই গোলপীয়া ৰঙৰ কাপোৰখন, সেই ঘড়ীটো, গোলাপ ফুলবোৰ আৰু হীৰাৰে পূৰ্ণ ৰাস্তাটো সকলোবোৰে 7 অতি অৰ্থবহ নৈতিক গুণৰ প্ৰতীকী সূচাইছে। যোগী ৰমনে কৈছিল যে সেই সাধুটোৰ সাৰমৰ্মত থকা নৈতিক গুণবোৰ আয়ত্ত কৰিলে জীৱন প্ৰজ্ঞাৰ আলোকেৰে উজ্জ্বলি উঠিব। ইয়াত শান্ত বাগিচাখন আমাৰ মনটোৰ প্ৰতিবিম্ব। মনটোক আমি বাগিচাখন যত্ন লোৱাৰ দৰে যত্ন ল'লে আমাৰ মনোজগত ফুলৰ দৰে সুন্দৰতাই জকমকাই উঠিব। মালিয়ে যিদৰে বাগিচাখন লেতেৰা বস্তুৰে প্ৰদূষিত হ'বলৈ নিদিয়ে, ঠিক সেইদৰে আমিও আমাৰ মনৰ ফুলনিখনো নেতিবাচক কথাৰে ভৰাই পেলাই দুৰ্গন্ধময় কৰি তুলিব নালাগে। আমাৰ জীৱনৰ সমস্যাবোৰে আমাৰ মন অধিকাৰ কৰে। এই চিন্তা ভাৱনাবোৰে আমাক দুৰ্বল কৰাই নহয়, মুখৰ উজ্জ্বলতা হেৰুৱাই আমি প্ৰায় বৃদ্ধৰ দৰে হৈ পৰোঁ। আমাৰ মনৰ শক্তি অসীম। শিৱানাৰ সন্তসকলে নিতৌ মনৰ সেই অসীম শক্তিক সক্ৰিয় কৰিছিল। আমি কি ভাৱনা মনলৈ ফুৰা উচিত আৰু কি উচিত নহয় তাক নিয়ন্ত্ৰণ কৰাৰ শক্তি আমাৰ হাততে আছে। সন্যাসী ৰমনে জুলিয়ানক কৈছিল, জীৱনৰ প্ৰতিটো মুহূৰ্তৰ পৰাই কিবা এটা শিক্ষা ল'ব লাগে। দুখ, কষ্ট আৰু অসফলতাই আমাক বহুত শিক্ষা দিয়ে। আমি অতীত পৰাজয়ৰ তিক্ত অভিজ্ঞতাৰ বিষয়ে ভাবি থকাৰ সলনি সেই অভিজ্ঞতাৰ পৰা জীৱনৰ পাঠ শিকাটোহে প্ৰয়োজন। আমি অতীত জীৱনৰ কথাৰে বন্দী হৈ থকাতকৈ ভৱিষ্যত গঢ়াৰ খনিকৰ হোৱা উচিত। মনৰূপী সুন্দৰ বাগিচাখনত কেৱল ইতিবাচক কথাৰে সুবাসিত কৰি ৰখা উচিত। নেতিবাচক চিন্তাক মন দুৱাৰেদি সোমাবলৈ অনুমতি দিব নালাগে। যোগী ৰমনে কৈছিল যে জীৱনৰ প্ৰতিটো মুহূৰ্তৰ পৰাই আমি শিকিব লাগে। জীৱনৰ দুখ কষ্ট জীৱনৰ শিক্ষক হ'ব পাৰে। বাগিচাখনত উল্লেখ কৰা লাইট হাউচে আমাৰ জীৱনৰ লক্ষ্যৰ কথা সূচাইছে। যেনেদৰে লাইট হাউচে সাগৰত এখন জাহাজৰ দিক নিৰ্দেশ কৰে, ঠিক তেনেদৰে আমি শুদ্ধ পথেৰে আগবাঢ়িলে জীৱনৰ লক্ষ্যত এদিন উপনীত হ'বলৈ সক্ষম হ'ম।
মাথো আমাৰ লক্ষ্য স্থিৰ কৰি সেই লক্ষ্যত উপনীত হ'বলৈ ঐকান্তিকতা আৰু একাগ্ৰতাৰে আমাৰ কাম কৰি যাব লাগে। হয়, আমাৰ পথত অলেখ বাধা বিঘিনি আহিলেও সেই বাধাক অতিক্ৰম কৰি কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ জৰিয়তে এদিন নহয় এদিন আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিম। আমি আমাৰ লক্ষ্যত কিদৰে স্থিৰ কৰিম তাৰ কাৰণে যোগী ৰমনে জুলিয়ানক কিছুমান পদ্ধতি শিকাইছিল। এপাহ গোলাপ ফুল লৈ শান্ত ঠাইত ফুলপাহৰ সৌন্দৰ্য সুষমা উপভোগ কৰিবলৈ কৈছিল। গোলাপ ফুলপাহো আমাৰ জীৱনৰে প্ৰতীক। কাঁইটৰ মাজতো গোলাপাহীয়ে হাঁহি হাঁহি নিজৰ কাম কৰি যায়। সেইদৰে আমি আমাৰ জীৱনৰ প্ৰতিবন্ধকতাবোৰ নেওচি বিশ্বাস আৰু ধৈৰ্যৰে আগুৱাই গ'লে আমাৰ জীৱনো গোলাপ ফুলপাহৰ দৰেই সুবাসিত হ'ব। মনলৈ বেলেগ চিন্তা আহিলেও আমি নিতৌ সেই চিন্তাবোৰ একাষৰীয়া কৰি গোলাপৰ সৌন্দৰ্য উপভোগ কৰাত মন স্থিৰ কৰিলে লাহে লাহে আমি অনুভৱ কৰিম আমাৰ মন সুস্থিৰ হৈছে। আমাৰ জীৱন নিয়মানুৱৰ্তিতাৰ মাজেৰে আগবাঢ়িছে। যেতিয়া আমাৰ মনবোৰ দুখেৰে ভৰি পৰে বা কিবা কথাত খং উঠে তেতিয়া আমি এখন চকীত বহি সেই সময়ৰ বিপৰীতে কোনো ভাল লগা সময়ৰ কথা মনলৈ আনিব লাগে। আমি জীৱনত যি হ'বলৈ বিচাৰিছোঁ সেই কথাবোৰহে মনত বেছিকৈ ৰাখিব লাগে। মনত সেই কথাৰ এখন ছবি কল্পনা কৰিব লাগে। লক্ষ্যত উপনীত হ'বৰ বাবে আমি অবিৰত প্ৰচেষ্টা কৰিব লাগে। আমাৰ সপোনবোৰ সংকল্পবোৰ এখন কাগজত লিখি থ'লে আমি সেই সপোনক বাস্তৱ কৰিবলৈ এক শক্তি স্বাভাৱিকভাৱে লাভ কৰোঁ। আমাৰ মনত দিনটোত প্ৰায় 60,000 চিন্তা ভাৱনাই ঘূৰি থাকে। আমাৰ মুখ্য লক্ষ্য বা সপোনক এটুকুৰা কাগজত লিখি থ'লে সেই চিন্তাই আমাৰ অৱচেতন মনতো বাকী চিন্তা ভাৱনাতকৈ বেছি গুৰুত্ব পাব আৰু অহৰহ মনটোৱে সেই লক্ষ্যত উপনীত হ'বলৈ প্ৰচেষ্টা চলাই যাব। যি কাম কৰি ভাল লাগে সেই কামতহে মনোনিৱেশ কৰিব লাগে। নিজ লক্ষ্যত উপনীত হ'বৰ বাবে প্ৰয়োজনীয় 5টা পদ্ধতি চিৱানৰ সাধুসকলে অনুসৰণ কৰিছিল। সেই 5 পদ্ধতি জুলিয়ানে জনৰ আগত উল্লেখ কৰিছিল। সেই পদ্ধতিৰ ক্ৰমে মানুহে জীৱনত যি কৰিবৰ বাবে সংকল্প কৰে তাৰ এখন সুন্দৰ ছবি মনৰ মাজত সৃষ্টি কৰি ল'ব লাগে। দ্বিতীয়তে সেই লক্ষ্যৰ দিশত আগবাঢ়ি যাওঁতে নিজৰ ওপৰত এক ইতিবাচক মানসিক চাপ দিব লাগে যাতে সেই চাপৰ বাবে মানুহে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখে। তৃতীয়তে লক্ষ্য প্ৰাপ্তিৰ বাবে এটা নিৰ্দিষ্ট সময়সীমা নিৰ্ধাৰণ কৰি ল'ব লাগে আৰু সেই সময়ৰ ভিতৰত কাম কৰি শেষ কৰিবৰ বাবে প্ৰয়াস কৰিব লাগে। চতুৰ্থতে সপোন আশা আকাংক্ষাবোৰ ডায়েৰীত লিপিবদ্ধ কৰিবলৈ যত্ন কৰিব লাগে। সেই ডায়েৰী নিতৌ এবাৰ পঢ়ি চালে তাত উল্লেখিত কথাবোৰে মানুহক উৎসাহিত কৰিব। এই সকলোবোৰ 21 দিন অহৰহ অভ্যাস কৰিলে নিশ্চয় সকলোবোৰ দৈনিক কামত পৰিণত হ'ব। শেষত আমাৰ এই যাত্ৰাটোৰ প্ৰতি মুহূৰ্তই উপভোগ কৰিব লাগে। যোগী ৰমনে জুলিয়ানক কৈ গৈছিল সাধুটোত উল্লেখ কৰা সেই চুমু মল্লযোদ্ধাজনৰ প্ৰতিক্ৰিয়া অৰ্থ। কাইজিন এটা জাপানী শব্দ যাৰ অৰ্থ নিৰন্তৰ শিকি যোৱা আৰু নিজৰ উন্নতি সাধন কৰা। এজন মল্লযোদ্ধাই সদায় নিজৰ শৰীৰটোলৈ সচেতন। তেওঁ নিজৰ খাদ্য বা ব্যায়াম ভালদৰে কৰি এটা সুন্দৰ শৰীৰৰ গৰাকী হয়, শক্তিমান শৰীৰৰ গৰাকী হয়। সেইদৰে আমি জীৱনত কেৱল মাত্ৰ সকলো সময়তে শিক্ষা লৈ যাব লাগে। এই কথাখিনি কিতাপ পঢ়াৰ অভ্যাসৰ লগত তুলনা কৰিব পাৰি। কিতাপৰ পৰাই জীৱনত প্ৰয়োজনীয় বহু কথা শিকিব পাৰোঁ। এজন লেখকে জীৱনজুৰি লাভ কৰা জ্ঞানৰ ভঁৰাল কিতাপতে সঞ্চিত হৈ থাকে। আমি এখন কিতাপ পঢ়িয়ে এই জ্ঞানৰ সাৰমৰ্ম লাভ কৰিব পাৰোঁ। চিৱানৰ সাধুসকলে 10টা পথ অৱলম্বন কৰিছিল যিটোক এটা উন্নত জীৱন ধাৰণৰ পথ বুলি ক'ব পৰা যায়। এইকেইটা ক্ৰমে দিনটো এটা সময় এটুকুৰা নিৰ্জন ঠাইত বহি দিনটোত কি কাম কৰিলে তাক কল্পনা কৰিব লাগে। শাৰীৰিক ব্যায়ামৰ জৰিয়তে নিজৰ শৰীৰৰ যত্ন লোৱাৰ দৰে মনৰো যত্ন লোৱাটো অতিকৈ প্ৰয়োজন। খাদ্যাভ্যাস গ্ৰহণৰ ক্ষেত্ৰতো আমি সাৱধান হ'ব লাগে। সন্তসকলৰ মতে আমি প্ৰতিদিনেই কিবা নহয় কিবা এটা শিকিব লাগে। জ্ঞান অন্বেষণৰ যাত্ৰা নিৰন্তৰ কৰি যাব লাগে। নিজে কৰা কামবোৰ এবাৰ বিশ্লেষণ কৰি চাব লাগে। নিৰন্তৰ আত্মশুদ্ধিৰ কাৰণে কাম কৰি যাব লাগে। শান্ত আৰু সুমধুৰ সংগীত শুনাৰ অভ্যাসে মন শান্ত কৰে।
সূৰ্য উদয়ৰ লগে লগে বিচনা এৰাৰ অভ্যাস কৰিব লাগে। এটা সুন্দৰ স্বাস্থ্যৰ বাবে বহুত দীঘলীয়া সময় শোৱাৰ প্ৰয়োজন নাই। আন অভ্যাসৰ দৰে শোৱাটো এটা অভ্যাস। গতিকে আমি সোনকালে উঠা অভ্যাস কৰিলে নিশ্চয় এই অভ্যাস চিৰস্থায়ী হ'ব। কিছুমান যোগাত্মক মন্ত্ৰ বা সংকল্প সদায় উচ্চাৰণ কৰাৰ অভ্যাসে আৰু নিজৰ সৎ মূল্যবোধেৰে জীৱন আলোকিত কৰা উচিত। শিৱানাৰ সন্তসকলে নিতৌ কিছুমান মন্ত্ৰ উচ্চাৰণ কৰিছিল, যাৰ কাৰণে তেওঁলোক সদায় এক লক্ষ্যত আগবাঢ়িছিল। বহু ভাল অভ্যাসৰ সমষ্টিৰে মানুহৰ এটা ভাল চৰিত্ৰ গঢ় লয়। ভাল চৰিত্ৰই এটা সুন্দৰ ভৱিষ্যত গঢ় দিয়াত সহায় কৰে। বেয়া অভ্যাসবোৰ ত্যাগ কৰি এটা সহজ আৰু সাধাৰণ জীৱন ধাৰণৰ কচৰৎ কৰা উচিত। আমাৰ প্ৰয়োজনৰ তালিকা কম কৰি যি পাইছোঁ তাতে সন্তুষ্ট হ'ব পাৰিলে মানুহ সুখী হ'ব পাৰে। চমু মল্লযোদ্ধাজনে গোপন অংগ ঢাকি ৰখা সেই গোলপীয়া ৰঙৰ ৱায়াৰ কেবলৰো এক অৰ্থ আছে। আচলতে সেই বস্ত্ৰখন কিছুমান ৱায়াৰেৰে তৈয়াৰী কেবুল হয়। সেই বস্ত্ৰখনে নিয়মানুৱৰ্তিতা আৰু আত্মসংযমৰ কথা সূচাইছে। বস্ত্ৰখন সৰু হ'লেও সেই বস্ত্ৰখনৰ অবিহনে মল্লযোদ্ধাজন নাঙঠ হৈ পৰিব আৰু সেই দৃশ্য বৰ দৃষ্টিকটু হ'ব। কেৱল ৱায়াৰেৰে বনোৱা সেই লেংটিখনত বহু সৰু সৰু ৱায়াৰ আছে যিবোৰ ৱায়াৰ অকলে থাকিলে অতি দুৰ্বল হয়, কিন্তু ৱায়াৰবোৰ একেলগে একত্ৰিত কৰিলে ই কেবল বনে আৰু এই কেবল শক্তিশালী লোহাতকৈ বেছি শক্তিশালী হয়। সেইদৰে আমাৰ আত্মসংযম আৰু নিয়মানুৱৰ্তিতাই আমাৰ জীৱনৰ সৰু সৰু কামবোৰ সুন্দৰ কৰে। যেনেকৈ ৰাতিপুৱা সোনকালে বিচনা এৰা, পুষ্টিকৰ খাদ্য গ্ৰহণ কৰা, এই কথাবোৰ দেখাত সৰু হ'লেও আমাৰ এটা সুন্দৰ জীৱন গঢ়াত এই ভাল অভ্যাসবোৰৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। যিকোনো কাম কৰিবলৈ মনোবলৰ প্ৰয়োজন। মনোবল থাকিলে যিকোনো কামেই সম্ভৱপৰ হয়। অভ্যাসৰ জৰিয়তে আমি আত্মসংযম, অদম্য মনোবল আৰু নিয়মানুৱৰ্তিতাৰ গুণ আহৰণ কৰিব পাৰিম। আমাৰ মনৰ বাগিচাখনত কিছুমান ভাল শব্দৰে পূৰ্ণ কৰি ৰাখিব লাগে। শব্দ ব্ৰহ্ম। আমি যি ভাবোঁ, যি কওঁ সিয়ে হ'ব পাৰোঁ। যোগী ৰমনে কৈ যোৱা সাধুটোৰ পঞ্চমটো কথা হৈছে সেই সোণোৱালী ঘড়ীটোৰ সৈতে জড়িত কথা। সেই ঘড়ীটোৱে সময়ৰ মহাত্ম্যৰ কথা উনুকিয়াইছে। আমি যিমানেই ধনী বা দুখীয়া নহওঁ কিয় আমাৰ হাতত প্ৰতিদিনে মাত্ৰ 24 ঘণ্টাই সময় থাকে। এই 24 ঘণ্টা সময় আমি কিদৰে ব্যৱহাৰ কৰোঁ তাৰ ওপৰতে আমাৰ ভৱিষ্যত নিৰ্ভৰ কৰিব। সময়বোৰ অবাবত অলসভাৱে আনন্দ উপভোগ কৰি নকটাই কঠোৰ পৰিশ্ৰম কৰিলে নিশ্চয় আমাৰ ভৱিষ্যত সুখৰ হ'ব। এজন সফল মানুহৰ তেওঁৰ প্ৰতিদিনৰ 24 ঘণ্টা সময়ৰ প্ৰতিটো ঘণ্টাই বহু মূল্যৱান। এই 24 ঘণ্টাৰ ভিতৰতে তেওঁ বহুত কাম কৰিব পাৰে আৰু সেই কামে তেওঁৰ ভৱিষ্যত নিৰ্ধাৰণ কৰে। সাধুটোত উল্লেখ কৰা গোলাপৰ মনোমোহা সুগন্ধৰো অতি অৰ্থবহ। চীনত এটা কথা আছে যে যিজনে আনলৈ এপাহ গোলাপ আগবঢ়ায় তেওঁৰ হাততো সেই গোলাপৰ অলপ হ'লেও সুগন্ধ ৰৈ যায়। ইয়াৰ জৰিয়তে সমাজ সেৱাৰ কথা ক'বলৈ বিচাৰিছে। আনক সহায় কৰি পোৱা সন্তুষ্টি একোৰে লগত তুলনা নহয়। এই সন্তুষ্টি অমূল্য। জীৱনত এই তুলনাবিহীন সুখ প্ৰাপ্তিৰ বাবে দুখীজনৰ কাষত থিয় হোৱা উচিত। বিপদত আনৰ সহায় হোৱা উচিত। শেষৰ মূল্যবোধটো সেই হীৰাৰে পূৰ্ণ পথটোৰ লগত জড়িত। হীৰাৰ ৰাস্তাটো আমাৰ জীৱনৰ সৰু সৰু সুখৰ মুহূৰ্তবোৰৰ প্ৰতীকী। ভূত ভৱিষ্যতৰ চিন্তাত বৰ্তমানটো আমি অন্ধকাৰময় কৰি পেলাওঁ। এই চিন্তাবোৰৰ বাবে বৰ্তমানৰ সৰু সৰু সুখবোৰ আমি উপভোগ কৰিবলৈ সমৰ্থ নহওঁ। আমি সন্তানৰ লগত সময় কটাই বা নিজৰ প্ৰিয়জনৰ সৈতে কটোৱা সময়বোৰ উপভোগ কৰিবলৈ শিকিব লাগে। আমি বৰ্তমানক বিশ্বাস কৰিব লাগে। বৰ্তমানটো আমাৰ বাবে হীৰাৰ দৰে মূল্যৱান। বৰ্তমানটো সুন্দৰকৈ সজাই তুলিলে আমাৰ সকলো ফালৰ পৰা জীৱন সুন্দৰ হোৱাৰ লগতে আমি সুখী হ'বলৈ শিকিম। যোগী ৰমনে কৈ গৈছিল যে সকলো মানুহে অনন্য। সকলো মানুহেই সফলতা পোৱাৰ, সুখী হোৱাৰ সামৰ্থ্য আছে। যিকোনো লক্ষ্যৰ দিশত যাবলৈ আমি প্ৰথমে সৰুকৈ হ'লেও খোজ আগবঢ়াব লাগিব। পৃথিৱীৰ বিখ্যাত তাজমহলটো এদিনতে বনোৱা নাছিল। সৰু সৰু ভাল অভ্যাসে অনাগত দিনত আমাৰ ব্যক্তিত্ব বিকাশত অভূতপূৰ্বভাৱে প্ৰভাৱ পেলায়।
প্ৰতিটো দিন জীৱনৰ সেই দিন এই ভাৱেৰে প্ৰতি মিনিট সময় অৰ্থপূৰ্ণভাৱে ব্যৱহাৰ কৰিব লাগে। জীৱনটো হাঁহি হাঁহি জ্ঞানেৰে আলোকিত হৈ নিজে ভাল পোৱা কামবোৰ কৰি যাব লাগে। এই 7 মূল্যবোধে সন্যাসী ৰমনে জুলিয়ানক শিকাইছিল। এই শিক্ষাই জুলিয়ানে জনক দিব বিচাৰিছিল, তেওঁ সমাজক দিব বিচাৰিছিল। প্ৰতিজন মানুহ নৈতিক প্ৰমূল্যবোধেৰে সমৃদ্ধ হ'লে নিজৰ জীৱনেই নহয় আনৰ জীৱনো আলোকিত কৰিবলৈ সমৰ্থ হ'ব। জুলিয়ানৰ কাহিনীয়ে আমাক বহু কথাই কৈ গ'ল। আহক ইতিবাচক চিন্তাৰে মন সমৃদ্ধ কৰি জীৱনটো সজাওঁ আৰু জীৱনৰ প্ৰতিটো মুহূৰ্ত অৰ্থময় কৰি গাওঁ জীৱনৰ জয়গান।